তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। ৰ'ব এতিয়া আঁতৰি নিদিব। ডাঙৰীয়া অহা নাই, আচলতে মইহে আহিছোঁ। এতিয়া মানে আঁতৰি নিদিব, স্কিপ কৰি নাচাব। আজি মানে 4-5 দিনমান হ'ল এটা মানে বেলেগ বস্তু এটা ভাইৰেল হৈ আছে, মানে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। মানে কিবা এটা ঘোঁৰাৰ সেই গোটেই মানে টপিকটো আজি এই ভিডিঅ'টোত মানে আলোচনা কৰিম। তাৰে আগতে আপোনালোকে মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰশ্ন মানে সেই বেলেগ একো নহয়। তো এতিয়া ফাৰ্ষ্টে আপোনালোকে কওক যে আমাৰ অসমখন কিমানখিনি উন্নত হৈছে, আৰু ছেকেণ্ডতে আপোনালোকে কওক যে আমাৰ অসমখন কুসংস্কাৰ আৰু অন্ধবিশ্বাস বা ডাইনী হত্যা এনেকুৱা এনেকুৱা ধৰণৰ কাৰ্যৰ ফলত মানে কৰ্মৰ পৰা বাচি আছেনে? এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত লিখিব, আৰু ময়ো কৈ দিম বাৰু। তো তাৰে আগতে আমি ডাঙৰীয়া আহিছে আঁতৰি দিয়ক টপিকটো অলপমান আৰম্ভ কৰোঁ। আৰু সেই ডাঙৰীয়া নিচিনাকৈ বগা ঘোঁৰা যেনেকৈ আহিছিল, আৰু সেনেকৈ আজি মই বগা চাৰ্টটো পিন্ধি আহিছোঁ, অলপমান ডাঙৰীয়া হ'ব লাগিব আজি। আৰু এতিয়া আহোঁ আমি মেইন কথালৈ। মানে জনামতে গহপুৰৰ জালুকবাৰীত 7জনী মহিলাৰ গাত মানে আই লম্বিছিল, মানে এটা আই লম্বা বুলি যে কয়, সেই আই লম্বিছিল। আৰু সেই 7গৰাকী আই লম্বা মহিলাই মানে অজীৱ অজীৱ কিছুমান কাণ্ডবিলাক কৰি আছিল, আৰু মন্দিৰত পূজা পাঠ কৰিছিল। তো তেনেকুৱাকৈ আৰু তেনেকৈ সেই 7গৰাকী মহিলাক ধ্যান কৰিছিল নে কিবা, তো সেনেকুৱাকৈ মানে তেওঁলোকে দেখা পাইছিল, মানে গম পাইছিল যে মানে দুজন ডাঙৰীয়া আহিব, তেওঁলোকক মানে চাবলৈ বা কিবা এটা সেই কৰিব, তেওঁলোকে পূজা পাঠ কৰিছিল। তো এনেকুৱাকৈ ডাঙৰীয়া আহিব বুলি তেওঁলোকে গম পাইছিল। এনেকৈ তেওঁলোকৰ কথা মতে কাম পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহে দেখা পালে যে এঘৰ মানুহৰ খেৰৰ পুঁজিত এনেকুৱাকৈ খেৰ খাই আছিল দুটা ডাঙৰীয়া, মানে আমাৰ বগা ঘোঁৰা দুটা। তো এই ঘোঁৰা দুটাক মানুহে ভাবিলে যে ডাঙৰীয়া আহিছে। তাৰপিছত তেওঁলোকে পূজা পাঠ কৰিলে, বগা ঘোঁৰা ৰঙা কৰি দিলে। তেনেকৈ বগা ঘোঁৰা ৰঙা কৰি কেনে তেওঁলোকে ডাঙৰীয়া সজাই সেৱা সৎকাৰ কৰিলে, গামোচা চামোচা আদি ফুলৰ মালা কিবা কিবি এইবিলাক দিলে। এক ছেকেণ্ড ৰ'ব, তাৰে আগতে মই ক'ব পাহৰিছিলোঁ, যেতিয়া মানে ঘোঁৰা দুটা আহিছিল, যেতিয়া মানে বগা ঘোঁৰা দুটা আহিছিল, তেতিয়া এই আই লগা মহিলা এগৰাকীয়ে মানে চিঞৰিছিল যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। তাৰে ভিডিঅ' ক্লিপটো আপোনালোকৰ ইয়াত লগাই দি আছোঁ, চাই লওক। আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। চালে ভিডিঅ' ক্লিপ, কিন্তু এতিয়া আহোঁ মেইন কথালৈ, মানে মেইন কথাখিনিলৈকে। তো চাওক, যেতিয়া মানে ডাঙৰীয়া আহিল আঁতৰি দিলে সকলোবিলাক, তেতিয়া মানে কিছুমানৰ কেমেৰাত বন্দী হ'ল ভিডিঅ', কিছুমান ডাঙৰ কেমেৰাতে বন্দী হ'ল, কিছুমানৰ মোবাইলত বন্দী হ'ল, আৰু এনেকৈ ভাইৰেল হৈ পৰিল ছ'চিয়েল মিডিয়াত। আৰু যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল, সেই ঘোঁৰা দুটা অৰ্থাৎ আমাৰ ডাঙৰীয়া, অৰ্থাৎ আমাৰ ভগৱান, সেই ভগৱানৰ মালিকে দেখা পালে সেই ভিডিঅ'টো। আচলতে ভগৱানৰ মালিক থাকিব পাৰে নেকি বাৰু? তো আমাৰ যিকেইটা মানে বগা ঘোঁৰা আছিল, তো ডাঙৰীয়া আছিল, তেওঁলোকৰ মালিক ওলাল আমাৰ মুমিন আলী। তো আপোনালোকে চাই লওক স্ক্ৰীনত। মোৰ নাম মমিন আলী। মোৰ ঘোঁৰা আছিলে বগা, সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে। ঘোঁৰাটো মোৰ হয়। এতিয়া ৰঙাটো এয়া চাওক, এইটো কৰি দিছে ৰঙা। সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি, মোৰ চব ৰং বগা আছিলে দুটাই ঘোঁৰা। দুটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে। মোৰ ঘোঁৰাটো পালোঁ, মই লৈ আহিলোঁ মোৰ ঘৰত। হেৰাইছিলে আজি কেইবাদিনেই হৈছে হেৰাইছে, পোৱা নাই। পোৱাৰ পিছত আমি নিউজত চাই পেলাইহে ঘোঁৰা পাইছোঁ। তাত গৈ পাইছোঁ যে সিহঁতে পূজা কৰি আছে, পূজা পাঠ কৰি আছে। তাৰপিছত আপোনালোকে দেখাৰ দৰে মন্তব্য কৰিলে যে মোৰ আছিল ঘোঁৰা দুটা বগা, আৰু এওঁলোকে পূজা পাঠ কৰি দিলে ৰঙা। কি হ'ব এতিয়া? বাৰু এতিয়া মানে চবে গম পালে যে সেইকেইটা ডাঙৰীয়া নাছিল বা কোনো ধৰণৰ ভগৱান নাছিল। আৰু কিছুমানে আগতে ভাবিছিল চাগে ভগৱানৰ ওপৰত দুটা ডাঙৰীয়া আহিছে, বগা ঘোঁৰা দুটা আহিছে। তো এতিয়া সকলোৱে গম পালে যে সেই দুটা ডাঙৰীয়া আছিল মুমিনৰ ঘোঁৰা। বাকী এটা কথা চাওক, মানে এনেকুৱা কথাবিলাক আমাৰ অসমত বেছিকৈ ভাইৰেল হৈ থাকে, মানে অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা কিবা কিবি। তো এনেকুৱা কথাবিলাক বেছিকে ভাইৰেল হৈ থাকে। তাৰ আগতে কৈ দিওঁ, ভগৱান আছে, ভগৱান নোহোৱা নহয়, ভগৱানক মানিব লাগে। কিন্তু এটা সীমা থাকে না ভগৱানক মানাও, যে ক'ৰবাৰ পৰা এনেকুৱাকৈ ঘোঁৰা আহিব দৌৰি কেনে, ডাঙৰীয়া আহিব, তেওঁক মানে পূজা পাঠ কৰি বগাৰ পৰা ৰঙা কৰি দিম। তো সেনেকুৱা কথা নহয় ন। তো হয়, ভগৱানো আছে, কথাটো অলপমান সেই ধৰণৰ। এনেকুৱা ভাৱ যেতিয়ালৈকে আমাৰ মনত থাকিব, তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিয়ে থাকিব। যেনেকুৱাকৈ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ থাকে এইখন আমাৰ অসমতে। বাকী এইটো ভিডিঅ'ৰ পৰা এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাকৰ বলি নহ'ব। তো এইবিলাক শীঘ্ৰে মানে অতি সোনকালে বিশ্বাস কৰি নল'ব, যিমান পাৰে এইবিলাকৰ পৰা আঁতৰত থাকিব। ময়ো ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এইটো টপিকৰ পৰা বিদায় লৈছোঁ। তো মানে বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ, মানে মই ঘৰতো নাছিলোঁ, ঘৰত নাছিলোঁ মানে 2 সপ্তাহমান হ'ল তাৰ পৰা অহা, ক'ৰবাত গৈছিলোঁ যে। সেইদিনাখনে এটা ভিডিঅ' দিছিলোঁ নহয় না, তো দিয়া আপোনালোকৰ ওচৰত ডেছক্ৰিপশ্যনৰ লিংকটো আছে, চাই ল'ব। আৰু
মই ভিডিঅ' দিয়া নাই মানে লং ভিডিঅ' দিয়া নাছিলোঁ এইকেইটা দিন 2 সপ্তাহমান হ'ল কিন্তু মিনি ব্লগ দি আছোঁ আপোনালোকে প্লিজ মিনি ব্লগকেইটা চাব যায় কেনে আৰু ইনষ্টাগ্ৰামৰ একাউণ্টটো ফ'ল' কৰি ল'ব ধুনীয়াকৈ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আৰু ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো সেইখিনিয়ে আৰু বৰ্তমান এনেই ওলাই আহিছিলোঁ ঘৰৰ পৰা এই টপিকটোৰ ভিতৰত এটা বোলো ভিডিঅ' বনাই দিওঁ আজিৰ পৰা 3 দিনমান আগতে বনাব লগা আছিল কিন্তু মানে মই টাইমৰ অভাৱ যিহেতু মানে কিবা কিবি এনেকুৱাকৈ স্কুল খুলি আছিলে কেইটা দিন গৈ আছিলোঁ আৰু স্কুলত যাওঁ ৰাতিপুৱাই আহি পাওঁ ভাটিবিলা হৈ যায় গোটেই আৰু এতিয়া আজি মানে দেওবাৰ তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ তো আপোনালোকেও চাব আৰু যিসকলে নতুনকৈ চাই আছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক ডেছক্ৰিপশ্যনত আছে ফ'ল' কৰি ল'ব ধন্যবাদ